शिवाय ओम नमः शिवाय ओम नमः शिवाय ওই নন্দী কি হল ছিলিম তো আনিছে না নাই আনিছো কেলাই নানি মেইতু জো জো প্রভুর টাকা খাম আজি তামান খাম বাবু বাবু আপনার খাবার মন যা নাই না তুপুনিয়া গৈছে থাকে এই গাইড বলি গৈছে কি হল নন্দী বিন্দি ভাঙ আনিছো বাবু যাম যো খান যো ওই নন্দী বিন্দি কি এদল বেলত তলতে বউদে বলা বাবু এই নন্দী বিন্দি গিলা কি চিনি মানছা ভালি গেল সিনি মহা আজিকালি ভালে নহয় প্রভু ওই 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 ভালকে কও মন নিছে নালগিল কি ভালো চিলিম লৈ আইছা ভাল চিলিম কত পা ভালকে কও প্রভু প্রভু অহমত পায় অসমত পাই মই এতিয়াই যাম অসমত ওই নন্দী বিন্দি প্রভু বাবু প্রভু বাবু মই যাওঁ অসমলৈ এই তহঁতে ভালদৰে চাবি এই কৈলাশখন তহঁতে ভালদৰে ৰাখিবি আৰু শুন পাৰ্বতী বাহিৰত কবি মই অসমলৈ চিলিম বিচাৰি যাওঁ বুলি হ'ব, মই এতিয়া হ'ব। যাওঁ হ্যারি হ্যারি শুনিছে না বাপরে বাপ আপনার গাঁও রঙে আমার সময় লাগে হ্যাঁ বাপরে বাপ ওই তেথনে বলে গাঁওটোৱে ধুই আছে হ নাই আহক আহক সোনকালে আহক ইফালে বেপাৰক যাব আপোনাৰ দেৰি হ'ব মই চাহখিনি বহং আপুনি আহক আহক বোলো চাহখিনি বহলি নে হা সোনকালে বহ ইফালে দেৰি হৈছে মোৰ শুকাব দিয়া ইয়াতে আৰু সোনকালে শুকাব দে এই হ'ল না চাহখিনি সোনকালে হওক আৰু এই মেকানিক গিলাকতো মানে চাইকেলখন কি নিবি সিদিনা ফোনে পেচ মাৰলো আৰু কি বা বেয়া হ'ল খালি কি পাম যাই থাকে ৰা এ চেল কি সোনকালে চাহখিনি আনে বা তেথনা বেলেগ কৈছো চাহখিনি আনবাৰ হোৱা নাই Ja. আজি বুজিছানে হা কোনোমতে আজি 2-1 টকা কমাব লাগিব নহ'লে বৰ বেয়া হৈছে বিপদ বুজি পাইছা আজিকালি মদ নাখায়ে কায়ো কি যে এখন বেপাৰত ধৰিছিলো এইফালে বেলেগ কামো কৰিব নোৱাৰা হৈছো গম পাইছা না যা 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 সোনকালে ভাতখিনি পানে উপায় নাই কাপটো লৈ যা এইগিলা চাহ হোৱা নাই চা হা আজি আৰু কি হয় বা ভগৱানেহে জানে বিক্ৰী বাৰ্তাই নহয় হৈছে এইফালে মদ বেপাৰী ঘৰৰ পৰা মদখিনি লৈ যাব লাগিব মদ লাগিব মদ গেলামদ দাদা গদ মদ 10 টকা 2 টকা মদ লাগিব দাদা মদ একদম অৰিজিনেল দাদা মদ লাগিব মদ দাদা মদ লাগিব মদ দাদা মদ লাগিব নেকি একদম খাটি অৰিজিনেল মদ আছিল নালাগে
দাদা মদ লাগিব মদ মদ গেলা মদ অ দা মদ লাগিব নেকি খাটি মদ আছে খাটি মদ লাগিব 10 টকা দুই থহ অ দা অ বাইদেউ মদ লাগিব নেকি ও নাখায় দাদারে মত নাখায় মদ নাখায় নেকি নাখায় দে হ'ব দে নহলি মদ লাগিব মদ 10 টকা দুই থহ গেলা মদ মদ লাগিব মদ এইবাৰ কি পালো গটাই পাহাৰীয়া জেগা শ্বিলং আনে পাই এখন শ্বিলঙে হবাই লাগব শ্বিলং এখন অসমক লাগিতো বেছি দূৰ নাই অৱশ্যে মোৰ বৰ ভাগাৰো লাগছি ক'বাত এখন ৰথ পালি যাঙে ৰ পাঙে নেকি ক'বাত এখন ৰথ এই গাছডাল তলত বহি লওঁ ৰ অলপমান এই হ মায়ো ইমানকে টানাটানি কৰিছা তোৰ গাখীৰ বিকিয়ে এনেকে খাব লাগিব আৰু আমি আৰু মাই চলি বলেও পঢ়াব লাগিব কি কৰবি আৰু মায়ো কি কৰবি ঘাঁহ পানী নহয় হৈ গৈছি পথাৰতো নাই ঘাঁহ ইফালে খেতি সিফালে খেতি আগতে মানুহো কম আছিল জাগাও দুনিয়াৰ আছিল আজিকালি মানুহ বেছি হৈছে গৰু ধৰাক দিব নোৱাৰা হৈছে দেৰিও হল গৰুকেইটা আজি এইফালে যাব আছে গাখীৰো নিব লাগিব দেৰি হলি আৰু মালিকৰ গালি কি কৰবি আৰু দে অলপ খাচোন খা তই খা আতৰঙি ৰাম দেনু কত আছে জানা জানো কত আছে জানা আমাৰ মনৰ ফুলনিতে বিচাৰিলে পাবা ৰাম দেনু কত আছে জানা জানো কত আছে জানা আমাৰ মনৰ ফুলনিতে বিচাৰিলে পাবা অ পাপা পঢ়ি আছা ভালকে পঢ়বি দে আৰু কি চকলেট খাবি আহাংতে দে চকলেট আনিম দে ভালকে পঢ়বি দে দেউতাই ভালকে থাকবি দে দে আহিম দে মই চকলেট লৈ আহিম দে এই গৰম এই ৰাতিপুৱাই ৰ'দটো টেংকে ওলাইছি এই মায়াকটো ক'ত থাকে যাবাৰ পৰত একদিনো নাথাকে দে বাবা ভালকে থাকবি দে ভাইটিক নামাৰবি দে ভালকে থাকবি দেউতাই চকলেট লৈ আহিম দে দে ভালকে থাকবি দে বাবা এই গৰম পাপা বাবা আমাৰ দেউতাই চকলেট আনিব নহয় আমি খাম দে গাখীৰ লাগিব গাখীৰ বাইদেউ গাখীৰ লাগিব গাখীৰ গাখীৰ দেখা নাই নেকি পাইকাৰীটো আহিব ৰ পাইকাৰীটো আহিবাৰ পৰ মাইনাক গাখীৰ খুৱাব লাগিছিল খোৱাবি ৰ গাখীৰ লাগিব বাইদেউ বাইদেউ গাখীৰ এইয়া কি কৰিম এই গৰম বহুত দূৰ আছে যাব লগা আছে আৰু বৰ গৰম কি কবি বাইদেউ একদম ঘাঁহ চাহ বহুত অভাৱ আজি গাখীৰৰ তলত পানীও ঢালছে দে নাই হেনা নহ'ব দে নহয় এইটো দুই নম্বৰী তহঁতে পাইকাৰী গিলা 2 নম্বৰী বাইদেউ কি কবি ঘাঁহৰ যি টান নহয় উপায় নাই তাকে ৰাখবা লাগব কি কবি আৰু অহা সপ্তাহৰ পৰা গাখীৰৰ অলপ দাম বাঢ়িব বুলি ভাবছো নাই দে পানী গিলা হা
পানীতে আৰু তেওঁ দিছোঁ অ আৰু দে হেৰি কৰিবি এই ঘৰতো কবি অলপমান আৰু দাম বাঢ়ব গাখীৰৰ আৰে নাই পানী গাখীৰো তাৰ ইমান টকা দিবা নোৱাৰোঁ দেচোন দে এইখিনি অলপ ভাবি চাবি আমাৰো বহুত অসুবিধা হৈছে এ, হয় দে। দে যাং দে অঁ বৰ গৰম এ গাখীৰ গাখীৰ এ বাইদেউ গাখীৰ এ গাখীৰ লাগিব গাখীৰ 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 মদ 10 টকা 2 অ দা এ মদ আছে মদ মদ নালগেও দা এ মান নাং বেয়া বস্তু কে খাবাত দিছা খাবাত দিছো বৰ বেয়া এ আজি বিক্ৰিয়া নাই দা মই খাবাত দিছো দা হয় নেকি দে নহলে হ'ব কি কৰিবি এখন বেপাৰ কৰি পেলাই এখন বিক্ৰিয়া নহৈছি দে হ'ব দে 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 এই মদ লাগিব মদ 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 লাগিব মদ মদ এই মদ লাগিব মদ মদ এই 10 টকাত 2 টকা মদ মদ ও দা এই মদ লাগিছিল নেকি খাটি মদ খাটি পুৰা খাটি আছে এই মদ খা বাদ দিছো ঐ হয় নেকি এই মদ লাগিব মদ 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 খাটি মদ পিওর মদ মদ লাগিব ও দা মদ লাগিব এই 10 টাকা 2 টকা কি মদ নাখায় মদ খা বাদ দিছা এ হলিও ল'ব লাগছিল 10 টাকা 2 টকা নালগে দে নহলে আহো এ বিক্রিয়া নাই আজি এই মদ লাগিব মদ 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 লাগিব উফ 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 বা গাছৰ তলত বহি ইমান ভাল লাগছিল কিন্তু পানীৰে পিয়াহ লাগছি গল চল শুকাই গৈছি ও ওচৰত মানুহ চানুহ নাই কত খাল বিল নদী চদী আছে যদি বিচাৰিয়ে যাং ৰ অলপ আগে যাং ৰচোন বাপা ঐ উফ উফ ইমান জায়গা বিচাৰিলো ওচৰত এটা খাল বিলো নাপালো এটা মানুহৰ ঘৰো নাপালো বাপা ঐ ইমান পিয়াহ লাগছি যে কবাই নৰি বাপ এই অৰিজিনেল ৰূপত কাম নহব এবাৰ মানুহৰ ৰূপে ল'ব লাগিল ৰ মানুহৰ ৰূপে লং ৰ ও মাহৰ দালি মচুৰৰ দালি কালাৰ দালি বুটৰ দালি ওম ফু ওম মাহৰ দালি মচুৰৰ দালি কালাৰ দালি মুগৰ দালি ও এইবাৰে ভাল হৈছে মানুহৰ ৰূপ লৈছো এই অসমত তাৰমানে অৰিজিনেল ৰূপ লৈ কিনে আকৌ কামে কৰিব নোৱাৰি এবাৰ মানুহৰ ৰূপ ললো নহয় জাঙৰ ৰচোন ৰ ক'ৰবাত পানীয়ে তুমি পাঙে নেকি উফ বা কত এটা ওচৰত মানুহ ঘৰো নাই বাপা ও ৰ'দ ইমান ৰ'দ দিছি এটাচোন চেগুন গাছেৰে তলতে বহি লওঁ ৰ বৰ গৰম হৈ একেদিন বাপা ও আই ঐ এটা মানুহ আলি ওচৰত ভাল হ'ল ঐ ঘৰো নাপাং কতো এটা ওচৰত ঘৰো নাই কাৰো কি কৰো ইমান গৰম অলপ জিৰাং ৰ এতেবে বাপা ঐ এ গাখীৰ গাখীৰ এ গাখীৰ গাখীৰ হা গাখীৰ গাখীৰ এ গাখীৰ ও দা ৰবচোন ও দা এই বোলে পাইনা বস্তু আছে দি দিছোন দি মোক মই জান বাচা নহ'লে মই মৰিম মই ও দাদা কি আছে এটা গাখীৰ আছে অলপ পাইনা বস্তু আছে দি দিছোন মোক এটা গাখীৰহে আছে পানী নাই পানী চানি নাই পানী ক'ত পাং মই এটা 7খান মান গা হুলুৱা যাব পানী বিচাৰি মই কি কৰিম নহলি ওচৰত ঘৰ মানুহো নাই এই ৰাতিপুৱাৰ বেলা বেপাৰ খানা কলে আইছো মাত্ৰ 2 ঘৰত তাতে বিকছো তক এনাই লাগে নেকি পইচা আছে পইচা ও দা দিও মোক দিও পইচা আছে নাই পইচা পইচা মোৰ লগত একো নাই পইচা নহকে গাখীৰ পাবা আইছা এই গধুৰ বেলা হলি মালটো খাব পইচা পা আথান গাখীৰ খাব পইচা নাই বাকি খুজবা আইছে হি দিও দা দিও এই বিজাল নদী ৰাতিপুৱাই বেপাৰ খানা কলে সুস্তিৰি চলি আছে ঘৰত এই বিজাল নদী ৰাতিপুৱাই বিজাল মাখা পাওঁ এই গাখীৰ 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 এই গাখীৰ গাখীৰ লাগব বাইদেউ গাখীৰ ই যে গাখীৰ বুলি ক'লা ই পাইকাৰীয়ে বুধাই বাপা ঐ ই চালা ইমান চিপিৰা অলপমান গাখীৰ নেদলা এই গৰমত মই মৰব হ'লছো কিন্তু এই দুনিয়াখনত পানী বিচাৰি বিচাৰি ক'তো নাপালোঁ বা সি অলপ গাখীৰ খোজাং দেখি মোক গাখীৰ অলপমান নেদলা বা সি মহাদেৱক ঠগাইছি সিক মই অভিশাপ দিম ৰচোন অলপমান আউগে যাই চাং আৰু ক'ৰবাত না পাঙে
লাগিব খাটি মদ অ দা মদ লাগিছিল নেকি খাটি মদ আছে খাটি মদ 10 টকাত 2 টকা এই মদ লাগিব মদ 10 টকাত 2 এই মদ লাগিব মদ 10 টকাত 2 টকা ৰবচোন কি হয় পাইনা বস্তু আছে নেকি এটা দিচোন দি মোৰ একদম তামান বেয়া লাগছি মোৰ নহলে মই মৰিম মই জান বাচা দিচোন দি পাইনা বস্তু মানে দাদা আপুনি তো খাবা নৰব ও দা যি কি নহক দি এটা কি পাইনা বস্তু দাদা এইগিলা বস্তু খাবা নৰব এইগিলা মোৰতো বহুত দামী বস্তু আছে ও দা দিও ক মই বাচো মোক পানী খুৱাই অলপ দিও এইগিলা মদ নহয় এইগিলা মদ এ মদে হক কিবা পাইনা বস্তু হলি দি মোক আপোনাৰ এনে অৱস্থা বেয়া আছে এইগিলা খাই আৰু নিচাত দাগৰি পৰবি ও দা দিও কি আছে দি যি কি নহক পইচা আনছে না নাই পইচা নহলে কেনেকে দিম ও দা দিও পইচা নহলে দিবা নহয় তাৰ বিদো মই জান বাচা বেবে আইছো ভেপৰা ছাগলে বেবা দি আইছো ও মই তামান বেয়া লাগছি মোৰ গলছল হুকে গৈছি পুৰা আপোনাক দিলি মোৰ গলছল পুৰা হুকে গৈছি দিচোন দি পাইনা বস্তু আছে বোলে নাই মোৰ আজি যি কি নহক মই লাগা হয় পেটত লঘন দিম কিন্তু এটা মানুহৰ হলিও মই জীৱন বাচাম ও দা দিও আপুনি কৈছে যে আপোনাৰ জীৱনটো বাচাম লাগা হয় মই আজি পেটত লঘন দিম এখাস মই লঘনে থাকিম তথাপিতো আপোনাৰ জীৱনটো লছও এ কিন্তু বৰ বেয়া বস্তু দাদা এ বেয়া ভালে খাতি মদ দি মোৰ আজি লছ হল ও দা মোৰ লছ হল দে খাওক বাচ্চা খাও তোৰ জীৱনটো বাচলি বাচ্চা বাচ্চা লছ হল ঐ বুজি দেও হ বাপা ঐ গোটেইখিনি খা এইখিনি পাছত খাম দে পাছত লাগব নহলে পকেটত ধৰো পাৰাং দে পকেটত ও দা অলপ মনটো ভাল লাগছি না ভাল লাগছি কিবা আপ এণ্ড ডাউন করছি না এইবারে আপেন বসছি বাপা ঐ এবার হাইও অলছি মুখে পড়ি মই যাং নহলি ৰ কক যা তই যে মোক বিপদৰ পৰা ইমান জান বাচালি তো তুমি কিবা এটা দিবা লাগব এ কি দিবি আপনি আপনার পয়সাই নাই নহলি কি দেং তই চাই থাক হয় নেকি ও মাহত দালি মসুর দালি কিবা মাহত দালি মসুর দালি পলাঙে নেকি প্রভু এসু ভোলানাথ প্রভু কথাস্তু বাস তই আৰু তোক মই আশীৰ্বাদ দিলো প্রভু তই আৰু ঘৰে ঘৰে মদ বিকিব যাব নালাগে হয় প্রভু হয় তই ঘৰতে বহি মদ বিকিবি 14 কিলোমিটাৰ 18 কিলোমিটাৰ দূৰৰ পৰা তোৰ ঘৰক মদ খাবলৈ আহিব আপা আপি ডেকাৰা ডেকিৰি সব আহিব ফুৰা ফুৰি সব আহিব প্রভু তই এতিয়া ঘৰক যা প্রভু আপুনি অরিজিনাল না ডুপ্লিকেট চাই লব দে প্রভু অরিজিনাল মহাদেব হে ভগবান আজি মই 14 পুৰুষ জনমতো মই দেখা পোৱা নাছিলো হে প্ৰভুক দেখা পালো প্ৰভু কথাস্তু যা যা ঘৰক যা তই দেখো হাই হাই আমি আজি এটা ভিডিঅ' কৰিলোঁ জানেইতো গাখীৰ আৰু মদ বেয়া বস্তু আপোনালোকে জানেই সকলোৱে জানে আৰু সেইটো বস্তু এনেও পায় মানে বেয়া বস্তু সকলোৱে এনেও পায় ভাল বস্তু এনেই নাপায় আপোনালোকে ভিডিঅ'টোত গম পালে যে গাখীৰ এনেই নাপালে কিন্তু মদ এনেও পালে আপোনালোকে জানে মদ বেয়া বস্তু সেইকাৰণে নাখাব মহাদেৱে যে দিছে তথাস্তু বুলি দিছে এইটো এনেই মানে কি তথাস্তু বুলি দিলেও খাব নালাগে এইটো বেয়া বস্তু সমাজৰ কাৰণে বেয়া আমিতো নাই খোৱা মানে ভিডিঅ'টোত যদিও কৰিছোঁ এইটো এনেই এইটো মিছা কথা আমি খোৱা নাই আপোনালোকেও নাখাব আৰু এইটো ভিডিঅ' যদি ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব সাবস্ক্রাইব কৰিব কিন্তু এটা কথা দেই আমি মদ খালিও আপোনালোকে নাখাব কিন্তু দেই আমিও কিন্তু খোৱা নাই কিন্তু আমি দেই অভিনয় দেখাইছো দেই না কি ক টিলিঙাটো টিলিঙাটো বজাই দিবা দেই বাই